খবৰ ভাল আপোনালোকে চাই আছে ৰাজদীপ ব্লগ আৰু ৰাজদীপ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহু আৰু মাঘ বিহু উপলক্ষে সকলোকে কৈছোঁ হেপী মাঘ বিহু। আৰু আজি মানে আমি সৰু চাই এটা মেজি ঘৰ বনাইছোঁ, এইটো চাব পাৰে। মেজি ঘৰ নহয় মানে মেজি হয়, চৰি মেজি ঘৰ বুলি কৈছোঁ। এই দেখিছেনে মেজি এটা বনাইছোঁ। তো সেইবুলি আৰু ব্লগ এটা বনাই দিওঁ বুলি কৈ মেলি ব্লগ এটা বনাইছোঁ। তো কেনেকুৱা হয় কেনেকুৱা নহয় নাজানো, কিন্তু নিশ্চয় ভাল লাগিব। তো ভিডিঅ'ত লাষ্টলৈকে চাওক, বহুত মজা লাগিব আজি। তো একদম মানে চাই থাকক আৰু দেই। তাৰ আগতে মেজিটো জ্বলাই লওঁ আৰু দেই, ওলাই মেলি লওঁ, ধুতি চুটি পিন্ধি লওঁ, তাৰপিছত আপোনালোক দেখাই আছোঁ আৰু ভালকৈ দেই। A few moments later. এতিয়া বৰ্তমান যাওঁ, ধুতি চুটি পিন্ধি ৰেডি বৰ্তমান। আৰু এতিয়া ডাইৰেক্ট পূজাটো মানে জ্বলাই দিওঁ আৰু মেজিটো আমাৰ বিহু। কৃষ্ণ চিন্তি কৰি আৰু ধুনীয়াকৈ এইখিনি জ্বলিলে আৰু জ্বলি আছে। এটা মেচৰ কাঠিত জ্বলাইছোঁ গাইজ, এটা মেচৰ কাঠিত জ্বলি গৈছে আৰু। মানে কালি বৰষুণ দিছিলে তো নজ্বলিব বুলি ভাবিছিলোঁ, কিন্তু জ্বলি গ'ল আৰু। কালি যিহেতু বৰষুণ দি দিছিলে, এনেকুৱা লাগিছিলে যেন একদম মানে আজি মেজিটো জ্বলাব নোৱাৰিমেই নিচিনা লাগি গৈছিলে। কিন্তু এতিয়া ঠিক লাগিছে কেলে কি একদম পূৰা পোহৰ, মানে ৰ'দ দি আছে, একদম মানে ভাল লাগি গৈছে। সেইকাৰণে মেজিটো জ্বলি আছে ধুনীয়াকৈ, এটা কাঠিত জ্বলাইছোঁ গাইজ, এটা কাঠিত। কোনে পায় এইখিনি আছে জলপান, এইফালে আছে নিমকি, এইফালে চাওক পিঠাকেইটা চাওক, এইটো চাওক গুলপীয়া পিঠা, বগা পিঠা, এইটো নাৰিকলৰ লাৰু। আৰু কোনে পায় আৰু এইখিনি খাই লৈছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই। A few moments later. গাইজ এতিয়া বাজিলে আপোনাৰ তিনিটা বাজি গ'ল। আৰু এতিয়া বৰ্তমান এইফালে আমাৰ ওচৰতে মানে ভোজ খাইছে, আৰু মাও তাতে আছে। তো তাত আপোনালোকক গৈ মেলি এবাৰ দেখাই দিছোঁ ক'ত খাই আছে। মই আপোনালোকক এইফালৰ পৰা দেখাই দিছোঁ, এইফালৰ পৰা মানে আমাৰ দেখা পোৱা যায় দেই। আমাৰ খাই আছে ভোজটো আপোনালোকৰ সেইখিনি তাত। এতিয়া মানুহখন ভিতৰত আছে সেইফালে। মোৰ একদম জুম মানে কিমান কৰিছোঁ দেখিছে, একদম পূৰা তাত খাই আছে। আৰু ব'লক আৰু বেছি দেৰি নকৰি তালৈ ডাইৰেক্ট যাওঁ আৰু দেই। ব'লক আমি গৈ থাকোঁ এতিয়া বৰ্তমান তালৈ লৈ গৈ আছোঁ, আপোনালোকক দেখাই দিছোঁ সোনকালে দেই। গাইজ এইখিনি হৈছে মাছৰ পিটিকা, আৰু সেইফালে আপোনালোকৰ বৰ্তমান মাছ ফ্ৰাই কৰি আছে, এইফালে দেখিছে। আৰু এইফালে আপোনালোকৰ আছে হাঁহ, এইফালে চাওক হাঁহৰ মাংস, আৰু এইফালে আছে গাহৰি, এইখিনি চাওক গাহৰি দেখিছে কি মজা। এইফালে মাছ চাওক ফ্ৰাই কৰি আছে, কোনে পায় আৰু আজি। A few moments later. গাইজ মানুহবোৰ বৰ্তমান খাবলৈ বহিলে, এইফালে ময়ো বহি গ'লে। এইফালে মাছ আছে, এইফালে চালাড, আৰু এইফালে চাটনি, আৰু এইফালে গাহৰি, দাইল, ভাত। আজি ভিডিঅ'টো এনেকৈ শেষ কৰা গৈছে। আৰু ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকন দবাই দিব, আৰু কমেণ্ট বক্সত জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ, আজিলৈ তেন্তে বাই।